সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, ফিডা EduAxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকক তলত দিয়া বৰ্ণবোৰ শুদ্ধকৈ সজাবলৈ দিয়া হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰত্যেকেই নোৱাৰো বুলি কমেণ্ট কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো নোৱাৰো। ইয়াৰ শুদ্ধ উত্তৰ বহুতে দিছে, তাৰে কেইজনমান হ'ল কংকনা এণ্টাৰটেইনমেণ্ট, যুগল দাস, প্ৰস্তুতি, মৃন্ময় কলিতা, বিপ্লৱ দত্ত, প্ৰণৱ শৰ্মা, নিশিতা মহন্ত, দীপামণি, পিংকুল, কিঞ্জল নাথ, মনিকা কিষাণ দাস, কৰণ পেগু, অনুৰাগ অভিনৱ ফুকন আৰু প্ৰজ্ঞান পাটগিৰি। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিয়াসকলক ধন্যবাদ জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, সাগৰত থাকোঁ, বজাৰত থাকোঁ, থাকোঁ পাকঘৰত, খোৱাৰ সময়ত কম অনুভৱ হ'লে খং উঠে মূৰত। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, সাগৰত থাকোঁ, বজাৰত থাকোঁ, থাকোঁ পাকঘৰত, খোৱাৰ সময়ত কম অনুভৱ হ'লে খং উঠে মূৰত। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল নিমখ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, সেইটো কি বস্তু পতিয়ে পত্নীক বিয়াৰ পিছত দিয়ে? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল উপাধি। উপাধি পত্নীক পতিয়ে বিয়াৰ পিছত দিয়ে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এজন মানুহৰ 3টা হাত আছে, ক'ব পাৰিবনে সেই হাত 3টা কি কি? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল সোঁ হাত, বাওঁ হাত আৰু অজুহাত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এটা টেবুলত 10টা মমবাতি জ্বলি আছিল। আপুনি যদি তাৰে 4টা মমবাতিৰ জুই নুমুৱাই দিয়ে, তেন্তে টেবুলৰ ওপৰত কেইটা মমবাতি থাকিব? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল 4টা মমবাতি থাকিব, কাৰণ জ্বলি থকা মমবাতিকেইটা জ্বলি পুৰি শেষ হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কি ফলৰ ভিতৰত গুটিৰ সলনি গুলি থাকে? প্ৰশ্নটো হ'ল, কি ফলৰ ভিতৰত গুটিৰ সলনি গুলি থাকে? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল ৰাইফলৰ ভিতৰত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হিৰলা হিৰলি পাত, তাত নাখায় ভাত, সৰুজ মুখে যাব লাগে 6 মাহৰ বাট। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, হিৰলা হিৰলি পাত, তাত নাখায় ভাত, সৰুজ মুখে যাব লাগে 6 মাহৰ বাট। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল তামোল গছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কোন প্ৰাণীয়ে পানীত থাকিও পানী নাখায়? কোন প্ৰাণীয়ে পানীত থাকিও পানী নাখায়? ইয়াৰ উত্তৰটো হ'ল ভেকুলী। ভেকুলীয়ে পানীত থাকিও পানী নাখায়। তাৰ পিছৰটো হ'ল, ৰজাৰ ঘৰৰ কাষ হাঁহ, তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে? প্ৰশ্নটো হ'ল, ৰজাৰ ঘৰৰ কাষ হাঁহ, তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল আকাশৰ তৰা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, 2 বৰ্ণৰে মোৰ নাম, মূৰ ঢাকি ৰখা মোৰ কাম, ক'ব পাৰিবনে কি মোৰ নাম? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, 2 বৰ্ণৰে মোৰ নাম, মূৰ ঢাকি ৰখা মোৰ কাম, ক'ব পাৰিবনে কি মোৰ নাম? ইয়াৰ উত্তৰটো হ'ল টুপি। তাৰ পিছৰ প্ৰশ্নটো হ'ল, 9 ভাই 9 ভনী মাজত থাকে পিতৃ, এক বুঢ়ীয়ে ঠেলি দিয়ে সকলো মৰে গাঁতত পৰি। 9 ভাই 9 ভনী মাজত থাকে পিতৃ, এক বুঢ়ীয়ে ঠেলি দিয়ে সকলো মৰে গাঁতত পৰি। ইয়াৰ উত্তৰটো হ'ল কেৰম বৰ্ড। ইয়াত পিতৃ বুলি ৰেডক কোৱা হৈছে। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল, কি পাত ৰন্ধা হয় খোৱা নহয়? ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে, অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। আৰু এনেধৰণৰ মজাৰ মজাৰ হাতৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।